হেল্ল' ফ্ৰেণ্ডছ, আজি আমি যাব ওলাইছোঁ শিৱসাগৰ। বহুত দিনৰ পৰা যাম ভাবি আছিলোঁ। মানুহ এঘৰৰ মাতি আছিলে, যোৱা হোৱা নাছিলে, সেইকাৰণে বিহুৰ বন্ধ বুলি হাজবেণ্ডৰ শিৱসাগৰত যাব ওলাইছোঁ। 3 দিনৰ ছুটি। আমি ছানডে গ'লোঁ পুৱাই, সোমবাৰ মঙলবাৰ সেনেকৈ থাকি বুধবাৰ ৰাতিপুৱা আমি গুচি অহাৰ প্লেনিং আছিলে। তো এনেকৈ গ'লোঁ আমি। বাছখনৰ নাম আছিল আশুতোষ। এয়া আমি নগাঁৱৰ পৰা বৰষুণ পালোঁ, বহুত বতাহ বৰষুণ দিছিলে। তাৰপিছত গৈ আমি ইয়াতে জখলাবন্ধাত আমি খালোঁ অকণমান, ৰুটি চুটি খালোঁ। এনেকৈ মায়ে অকল চাহ খালে, চাহ মিঠাই, হাজবেণ্ডেও চাহ মিঠাই খালে, আৰু মোৰ শাহুমা আৰু মই ৰুটি খালোঁ, ভণ্টিও খালে। এয়া কাজিৰঙা পালোঁ। কাজিৰঙাৰ মাজৰখিনি ইমান ধুনীয়া, এইখিনি পৰিৱেশটো ভাল লাগে। আমি যিঘৰ মানুহৰ ঘৰত গৈ আছোঁ, সেই মানুহঘৰ মোৰ হাজবেণ্ডৰ ফালৰ বাইদেউৰ শাহু শহুৰৰ ঘৰ হয়। বিয়াৰ পিছৰ পৰা মাতি আছিল, যোৱাই হোৱা নাছিল। তো শিৱসাগৰখনো চালোঁ আৰু সিহঁতৰ ঘৰতো যাম বুলি এনেকৈ গৈ আহিলোঁ। কাজিৰঙা পালোঁ। তাৰপিছত এইখিনি যোৰহাট হয়। এয়া আমি ঘৰ পালোঁ সিহঁতৰ, আৰু এইটো 3 দিন হৈছে জন্ম পাব ছাগলীটো। নেক্সট ভিডিঅ' আৰু আহি আছে, চাই থাকিব। ঠিক আছে, বাই।